guys, welcome to back to my channel নিবিকল্পিতা দৰা ব্লগ। আজি আপোনালোকে চাৰিবলৈ পাইছে মই গৈছো আজি আমাৰ বা ভাগৰ এডমিশন লবলৈ যাওঁ অনলাইনত। আপোনালোকে চাৰিব হেখলকে ভিডিওটো স্কিপ নকৰাকে দেখিবলৈ পাইছে। সবফালে পানী হৈছে, চাৰিওফালে পানী, ইফালে চাওক, এইফালে আমাৰ চাৰিওফালে এফালে পানী হৈছে চাওক আপোনালোকে। সেয়া আকৌ সেইফালে বহুত পানী। আমাৰ এটা মাছ মাৰিবলৈ যায় তাত। আহক আপোনালোকে ভিডিওটো চাই দিব ধুনীয়াকৈ, অকণ স্কিপ নকৰাকৈ। বালগজনী যাব চাৰিব ভিডিওটো, কোনো স্কিপ নকৰিব দেই, প্লিজ স্কিপ নকৰিব। আপোনালোকে মোক আশীৰ্বাদ দি যাব আগলৈও এনেকৈ ভিডিঅ'বোৰ চাই দিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, য'ত যি আছে চব থৈ দিব। বহুত পানী হ'ল জলদি 12 বাজিব। সুন্দৰ বাবাই দিব হাই ফ্ৰেণ্ডছ, এতিয়া আমি আহি ঘৰ পালোহি। ইমান ৰ'দ দিছে, বেপাৰী এজন আহিছে দেই। হেল্ল' গাইজ, কালি মই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। মোৰ কালি তাৰপৰা আহি অকণমান হ'লোহি, তাৰপিছত টিউশ্যন যাব হ'ল, গধূলিয়ে হ'ল। সেইটো কাৰণে ভিডিঅ'টো আজি ৰাতিপুৱা বনাই দিলোঁ। আজি আমাৰ বহুত ভাল খবৰ এটা আছে। আজি আমাৰ ছাগলী পোৱালি এটা জন্ম হ'ল। আপোনালোকক দেখাই আছোঁ, ব'লকচোন চাওঁগে। ইমানতে সামৰিছোঁ। আগলৈ মই ভিডিঅ'বোৰ দিম, আপোনালোকে চাব। ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। বাই বাই।